নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ ঋতুৰাজ গগৈ ইউটিউব চেনেললৈ। বৰ্তমান সময়ত যিসকলে ব্ৰইলাৰ পালনৰ লগত জড়িত তেওঁলোকৰ বাবে খুবেই গুৰুত্বপূৰ্ণ এইটো ভিডিঅ'। আহক আজি আমাৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আপোনালোকে যিসকল আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে নিশ্চয় আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। অনাগত দিনত ব্ৰইলাৰ পালনৰ লগত জড়িত ব্যক্তিসকলে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ পাবলৈ আমাৰ ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব বুলি আমি আশা ৰাখিছোঁ। বন্ধুসকল, ঠাণ্ডা দিনত কেনেকৈ আপোনালোকে ব্ৰইলাৰ পালন কৰিব বা কেনেকুৱা ধৰণৰ কাম কৰিলে আচলতে পোৱালিবিলাক বাচি থাকিব তাৰ ওপৰতে আজি ভিত্তি কৰি আমি এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। আহক আজি আমাৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে দেখি থকা এইটো হ'ল এটা কেৰাচিন তেলৰ ষ্ট'ভ, আৰু ইয়াত আমি এনেকৈ 4টা খুঁটি মাৰি ইয়াত আমি এখন টিং দিছোঁ। আৰু এই টিংখনৰ ওপৰত যিটো ষ্টভ আমি ইয়াত জ্বলাইছোঁ, ষ্টভ দেখিছে আপোনালোকে, এই ষ্টভটোৰ ওপৰত ধৰক টিংখনত আমি বালি দিব লাগিছিলে। বালিটো এতিয়ালৈকে দিয়া হোৱা নাই। বালিটো দিলে মানে টিংখনৰ ফুটা নহয়, আৰু এই টিংখনৰ তাপটো এইটো টিংখন গৰম হয় গোটেই পোৱালিখিনি এটা মানে আৰু নাই গৰম হৈ থাকে। আৰু আপোনালোকে দেখিছে ষ্টভৰ কাষে কাষে তেনেকৈ পোৱালিবোৰ আছে। আৰু প্ৰথম দুদিন এনেকৈ যিটো দানা পাত্ৰ আমাৰ মানে আছে, দানা পাত্ৰটো মানে ডাঙৰ হোৱাৰ বাবে পোৱালিবিলাকে খাব নোৱাৰে যিহেতু, সেইবাবে এনেকৈ পানী পাত্ৰৰ এই ঢাকন, এইবিলাক মানে আচলতে পানী পাত্ৰৰ ঢাকন হয়, পানী পাত্ৰৰ ঢাকনবিলাকতে এনেকৈ দানাটো দিয়া হয় যাতে খুব সুন্দৰভাৱে পোৱালিবিলাকে খাব পাৰে। আপোনালোকে দেখিছে একো প্ৰব্লেম নাই, ধুনীয়াকৈ খাব পাৰে। আৰু এনেকৈ আপোনালোকে ডলাটো দিব পাৰে, একো প্ৰব্লেম নাই। খালি এই দানাখিনি চাফ চিকুণ কৰি থাকিব লাগে। চাফ চিকুণ কৰি থাকিলে পোৱালিবিলাকে দানাটো খাই ভাল পায়। আৰু প্ৰথম আজি এনেকৈ ষ্টেণ্ডৰ, আমাৰ আচলতে ষ্টেণ্ডো আছে এই পানী পাত্ৰৰ ষ্টেণ্ডত, আপুনি ষ্টেণ্ড দিব নোৱাৰে এইটো কাৰণে মানে পোৱালিবিলাকে ঢুকি নাপায়। আৰু এনেকৈ প্ৰথম দিনাখন দিলে ধুনীয়াকৈ পোৱালিখিনিয়ে পানী খাব পাৰে।